মই ইমান টকা খৰচ নকৰোঁ এইবিলাক। জুবিন দাই দামী ব্ৰেণ্ডেড কাপোৰ নিপিনে। কিছুমানেতো ভাবিব পাৰে যে জুবিন দা ইমান এজন মহান ব্যক্তি, কিন্তু তেখেতে চাগে কিমান দামী দামী বস্ত্ৰ পৰিধান কৰিছিল বা সাজ পোছাক পৰিধান কৰিছিল, তেনেকুৱা সকলোৱে হয়তো ভাবিব পাৰে। কিন্তু আপোনালোকে এই ভিডিঅ'টো চাওকচোন, আচৰিত হ'ব। মানে ভিডিঅ'টো আপোনালোকে চালে মই ইমানখিনিকে কৈছোঁ, আপোনালোকে আচৰিত হ'ব। গতিকে আপোনালোকে শেষলৈকে চাওক এই ভিডিঅ'টো। চাওকচোন, ইমান এজন মহান ডাঙৰ ব্যক্তি হৈও তেখেতে কেনেকুৱা যে বস্ত্ৰ পৰিধান কৰিছিল, বা সাজ পোছাকে হওক বা যিকোনোৱে হওক, আপোনালোকে ভিডিঅ'টোত চালে গম পাব। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টোত চাওক। বোলে অৰিজিনেলটো বোলে 2.5 লাখ টকা লয়। মই এতিয়া সুধিলোঁ, বোলে কিনো নামটো কি? ভাৰ্চেজ। তাহাঁতি লয় বাৰু। কিন্তু মই ইমান টকা খৰচ নকৰোঁ এইবিলাক। জুবিন দাই দামী ব্ৰেণ্ডেড কাপোৰ নিপিনে নেকি? মই নিপিন্ধোঁ, মই সস্তীয়া কাপোৰ পিন্ধোঁ, আৰু সস্তীয়া জোতা এই হাৱাই চেণ্ডেলে আছে। আৰু গুৱাহাটীত এখন দোকান আছে কপ বুলি, তাত মই প্ৰায় যাওঁ। মানে তাত বৰ ভাল, তাৰমানে তাত এনেকুৱা যদি চেণ্ডেল এযোৰ কিনো, মানে এযোৰৰ লগত দুযোৰ ফ্ৰী, দামটো একদম কম। জিন্সো তেনেকুৱা, ৰুমাল কিনিলেও তেনেকুৱা, মানে ৰুমাল এখন কিনিলে লগত 2খন ফ্ৰী। মানে কি চিষ্টেমত বিজনেছ কৰিছে মই নাজানো, এটা কোৱালিটি ভাল, কোট চুট বিৰাট ধুনীয়া তাহাঁতৰ, জেকেটছ এভৰিথিং। চ' সেইবোৰ বিচাৰি ফুৰোঁ আৰু